বহুত দিনৰ মূৰত ওলাই আহিলোঁ। আজিৰ পৰাতো গুৱাহাটীত 5টালৈ খোলাই আছে, মানে 5 বজাৰ পৰা খাইন। এতিয়া ওলাই আহি জেঠাই তালৈ আহিলোঁ। কিবাকিবি বজাৰ কৰি থৈছিলে, তাৰপিছত গাঁৱৰ পৰা অনা কিবাকিবি থৈ দিছিলে, তাকে নিবলৈ মাতি আছিলে। খাওক, ইমান ওখ এইখিনি, তাকে নিব আহিলোঁ। ওলাইও অহা হ'ল। কি কি দি পঠাইছে দেখুৱাই। ইমান জল্দা জল্দি কৰিব লগা হয় বজাৰ কৰিবলৈ। এতিয়া 3:30 বাজিছে আৰু এতিয়া মানে জেঠাই তাৰ পৰা আহি বজাৰত সোমাওঁ, কিবা আলু চালু নিয়া নাই, তাকে লৈ যাওঁ। বহুত দিনৰ মূৰত মানে আবেলি পাইছোঁ আৰু বজাৰখন দেখি। যদি বনাওঁ ৰেচিপি দিম। আনিব মাতিয়ে আছিলে, থওঁতে আমকেইটা অকণ পতৰাই পৰি গৈছে আৰু এইবোৰ কিবা কিবি। হেল্ল' এভৰিৱান, বনাব লৈছোঁ হাঁহৰ কণী দম। আচলতে কণী দম সঞ্জীৱৰো ফেভৰেট আৰু মোৰো ফেভৰেট, স্পেচিয়েলি হাঁহৰ কণী। বহুতেতো বেয়া পায় গোন্ধটোৰ কাৰণে, কিন্তু আমি মানে আমি আচলতে বিৰাট ভাল পাওঁ। আৰু যাৰ কাৰণে মই 4টা হাঁহৰ দিম আৰু 4টা আলু। এই একচুৱেলি আলুটো সৰহকৈ দিয়া হৈছে, কাৰণ আমি দুসাঁজৰ কাৰণে বনাইছোঁ ন। হয়, 4টা কণী 2টা মানুহ। 4টা কণী 2টা মানুহ, ৰাতিপুৱা 2টা এতিয়া 2টা। তাৰপিছতে আলু, জালুক জিৰা, আদা নহৰু পেষ্ট, 4টা দিম, 4টা আলু, তাৰপিছতে পিঁয়াজ মিডিয়াম চাইজৰ 2টা কাটি লৈছোঁ ইয়াত। আৰু এয়া আদা নহৰু জালুক জিৰা গৰম মছলা আৰু জলকীয়াৰ পেষ্ট বনোৱা হৈ আছে। আৰু এইফালে তেল গৰম হৈছে, মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া তেল গৰম হোৱাত হাঁহৰ কণীকেইটা ভাজি ল'ম। আৰু হাঁহৰ কণীকেইটা অলপ ৰঙীন কৰিবৰ কাৰণে, যিহেতু হালধি মই সানি লৈছোঁ, আপুনি যদি তেলত যদি অলপ ৰঙীন কৰিবলৈ হালধি অকণমান দি যদি আমি হাঁহৰ কণীকেইটা ফ্ৰাই কৰোঁ, তেতিয়া কালাৰটো হাঁহৰ কণীৰ বেলেগ হৈ যাব, একদম ৰঙা হৈ যাব। নহ'লে বেছি কালাৰ নাহে, তাৰমানে তেলত হালধি অলপ দি ল'লে বেছি ভাল কালাৰ আহে ফ্ৰাই কৰিলে। এইকেইটা ফ্ৰাই কৰা হৈ গ'ল, একদম বিৰাট লোভনীয়, সঞ্জীৱৰ বেছি ফেভৰেট। তেল গৰম হৈ আছে, এতিয়া কাটি থোৱা পিঁয়াজখিনি দি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজ ফ্ৰাই কৰা হৈছে, এইখিনি সময়তে জোখমতে একেবাৰে নিমখ দি দিছোঁ। পিছত প্ৰয়োজন হ'লে চাই দিম আৰু দি দিছোঁ একেবাৰে। আৰু তাৰ লগতে হালধিও জোখমতে দি লাহেকৈ লৰাই এই যে মছলাৰ পেষ্টটো দেখিছে ক'ত গ'ল, এই মছলাৰ পেষ্টটো ইয়াত দি দিম। আৰু এই মছলাখিনিৰ পৰা তেল নিচিটিকালৈকে একদম ভাজি থাকিব লাগিব। মছলাখিনি ফ্ৰাই হৈ আছে। আৰু এইখিনিতে এটা কথা কৈ থওঁ, মই ৰেচিপিটো দেখাইছোঁ, মানে কণী আলু দমটো একদম ইজি, বেছি টান নহয়। দেখাইছোঁ, ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোকে নাজানে বনাবলৈ। আৰু মই কেনেদৰে বনাওঁ আচলতে সেইটোকে দেখাইছোঁ। আৰু এনেকুৱাও ছাবস্ক্ৰাইবাৰো আছে, মোৰ ভণ্টি ভাইটি মানে কৈ থাকে খুব কম, মানে একদম ইজিকৈ বনোৱা ৰেচিপি দেখাবলৈ, সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। তেওঁলোকে চাই বনাব পাৰিব। কণী আলুৰ দমটো যিহেতু সকলোৱে ভাল পায়, যিসকলে জানে তেওঁলোকে আৰু মোৰ ৰেচিপিটো চাই অলপ এনজয় কৰক আৰু কেনেকৈ বনাইছোঁ বনোৱাখিনিকে চাওক আৰু। মছলাৰ পৰা তেল ছিটিকিছে, এনেকুৱা সময়তে কি কৰিম, আলুকেইটা যিহেতু আমি নিজে খাম, হাতেৰে মেছ কৰি দিছোঁ দেই, বেয়া নাপাব। এইকেইটা মেছ কৰা হৈ গ'ল। আৰু আলুখিনি, এইখিনি এটা কথা কৈ থওঁ, মছলাত আলু এনেকৈ সানি দি লগতে যদি পানী ঢালি দিওঁ কি হ'ব জানে, আলুখিনি বগা বগা হৈ থাকিব। এইখিনি মছলাত যদি বইল আলুখিনি এনেকৈ পিটিকি দিয়া আলুখিনি যদি ফ্ৰাই কৰি একদম তেলটো ছিটিকিবলৈ দিয়ে, তেলটো এৰি দিয়ালৈকে আপোনালোকে যে ভাজি থাকে, তেতিয়া আলু জোলখনৰ বা কণী দমখনৰ টেষ্টটোৱে সুকীয়া হয়। গতিকে এইখিনি অলপ একদম ইয়াত চাওকচোন, লগা নাই ন তলিত অকণমান লাগালৈকে ৰখি থাকোঁ মই, তেতিয়াহে টেষ্টটো বেছি ভাল পাওঁ খাবলৈ। মই এনেকুৱা হৈছে, তই কৈ দিয়, তাৰপিছত লগতে মই উত্তৰ দি দিওঁ। এই ক্লাছৰুমত যে এনেকৈ হেৰি হয়, এই টিচাৰে কৈ থাকে নহয়, জানা এনচাৰটো যে হয় এইটো হৈ যায়, জানে আৰু কথাটো মানে মুখেৰে ওলাই যায় জানা কথাটো। তেনেকৈ কেতিয়াবা পঢ়াই থাকিলেও, আৰু মানে সি যদিও বেছি নাৰান্ধে, মই ৰান্ধো, কিন্তু কণীৰ দামটো মই একদম মানে সৰুৰ পৰা, আচলতে এই সৰুতে মাছ মাংস খোৱা নাছিলে, একদম এটা বস্তুৱে খাই, কণী খাইছিলে। আৰু কণীটো সৰুৰ পৰাই ফেভৰেট। আৰু হাঁহৰ কণী আমি সহজতে পাওঁ যদিও মানে কিবা, আগতে কিন্তু হাঁহৰ কণীয়ে খাওঁ। আৰু কি জানে, গুৱাহাটীত পোৱা হাঁহৰ কণীকেইটা যে লোকেল নহয়, এনেকুৱা ফিলটো কিন্তু অভিয়াছলি হাঁহৰ কণী আচলতে কি, এই গাঁৱৰ পৰা আনিছিলোঁ যে, সেইকাৰণে মানে কিবা নিজৰ লাগে, মানে গাঁৱৰ এই হাঁহৰ কণী আগৰ সোৱাদটো, কি যে টেষ্টটো। মছলাখিনিৰ পৰা তেলটো ছিটিকিব আৰম্ভ কৰিছে, তলিত লাগিব অকণ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত পানী ঢালি দিছোঁ, কুহুমীয়া পানী। আৰু এটা কথা, ইয়াত পানী কিমান জোখত দিয়ে সম্পূৰ্ণ আপোনালোকৰ কথা, ডাঠ খাব পাৰে, পাতলো খাব পাৰে। বেছি পাতল হ'লে টেষ্টটো বেয়া লাগে, যিহেতু আমি ৰাতিপুৱাও খাম এইখিনি, গতিকে অকণমান জোল কৰিব লাগিব। এই কণীকেইটা একেবাৰে মই দি দিছোঁ ৰ'ব, পানী দিয়াৰ লগে লগে দি দিছে দেই।
অলপ মানে সিজাওঁ মানে কণীৰ যিটো খোপাহ আৰু জোলখিনিত সোমাই যায় কণীৰ সুবাস কণীৰ পানী ঢালি কণী তাত দি 10 মিনিটমান সময় উতলাওঁতে যিহেতু পানী বহুত বেছিও দিয়া নাছিলোঁ একদম উতলি ধুনীয়া কণী জোল ৰেডিয়ে হৈ গ'ল মাজতে বাৰু মই নিমখ টেষ্ট কৰি চালোঁ ধুনীয়া জোখত হৈছে আৰু দিব লগা হোৱা নাই এতিয়া মই ভাতৰ লগত খাই দেখুৱাম চাওকচোন কিমান য়ামি হৈছে আৰু টেষ্টি হৈছে দেখিবলৈ আৰু কালাৰটো হেৰি হৈ যায় মানে ৰাতি ইয়াত অলপ বেছি ডাৰ্ক হৈছে ইয়াত হালধীয়া বেছি দেখে ন কেমেৰা কোৱালিটি বহুত বেছি ভাল নহয় যে সেইকাৰণে সঞ্জীৱে খাই দেখাব ৰ'ব কেনেকুৱা হয় কম তেনে হৈ গ'ল ডিনাৰ আৰু সঞ্জীৱে এতিয়া টেষ্ট কৰি ক'ব কেনেকুৱা হৈছে মজিয়াতে খাওঁ এতিয়া দেখুৱাবলৈ ষ্টাইল মাৰিছোঁ আৰু অকণ জোৰকৈ কোৱা টিভি টেবুলততো এনেও খোৱাৰ কাৰণেই নাই অকণ জোৰকৈ কোৱা আৰু কিমান জোৰকৈ কওঁ মাইকডাল লগাই দিম খোৱা কেনেকুৱা হৈছে কোৱা মেইন কামটো কৰা মানে একদম হাঁহৰ কণী কুহুমটো খাই এনেও বহুতেই ভাল পাওঁ আৰু মোৰ নিচিনা কোনে কোনে ভাল পায় ক'ব তাৰ লগতে হাঁহৰ কণীটো 1 বছৰমানৰ মূৰত খাইছোঁ জ্বলা নিমখ চব ঠিকে আছে খুব টেষ্টি আপোনালোকে বনাই খাব আৰু জনাব কমেণ্ট কৰি ৰেচিপিটো ভাল লাগিছে যদি কমেণ্ট কৰি জনাব আৰু যদি বনায় তেতিয়া কমেণ্টত ক'ব আৰু বনাইছোঁ বা পিক্স চেণ্ড কৰিব ইনষ্টাগ্ৰামৰ লিংকটো দি দিম মানে মানসৰ আৰু ডেছক্ৰিপশ্যন বক্সত মই চুলি কটাব যাওঁ চুলিখিনি দেখিছে একদম কেনেকুৱা হৈ গৈছে চুলিখিনি কটাই আহোঁ আহি লগ পাই আছোঁ চাই দেখক আবেলি কিবা এটা বনাই খালেহে ভাল লাগে যিহেতু লকডাউন হৈ আছে আমি নিজে আৰু কিবা কিবি জুতি লগাকৈ আজি ভাবিলোঁ এইটো নাৰিকলৰ পিঠা আপোনালোক কি বুলি কয় এনেকৈ সৰুকৈ মেচিনতো বনাব পাৰি এইকেইটা অলৰেডি বনাই হৈ গ'ল এতিয়া তেলত পুৰিলেই হ'ল কেৰাহী গৰম হ'ল এতিয়া ৰিফাইন ঢালি দিম ৰিফাইন অলপ সৰহকৈ দিব লাগিব ৰৈয়ে যাব যিমানে বেছি তেল দিওঁ তিমানে ৰ'ব নহ'লে বেছিহে প্ৰয়োজন হৈ যায় সেইকাৰণে এবাৰতে অকণমান সৰহকৈ দিলে ভাল মই 3টা খাম দে তোৰ 2টা এনেকৈ ওপৰতে তেলখিনি দি দিব ধুনীয়াকৈ ফুলি যায় এনেকৈ হ'লে আৰু তেলটো পূৰা গৰম হ'বলৈ দিব নহ'লে বগা বগা হৈ যায় আৰু প্ৰথমটো অলপ বগা হয়েই বাৰু পিছৰকেইটা বেছি কাৰা হয় আৰু মই নাৰিকল আৰু যি চেনিখিনি কিন্তু ভাজি লৈছোঁ দেই ইয়াত যিটো পুৰ দিছোঁ আৰু ভিতৰত ৰঙা এটা আশীৰ্বাদটো ব্যৱহাৰ কৰিছোঁ সেইকাৰণে অকণ ৰঙাটো বেছি হৈছে বগা এটা কৰিলে বেলেগ হয় বা ময়দাত কৰিলে বগা বগা হয় বগা নহয় যিটো পুৰি কালাৰটো আহে আৰু সেইটোৱে ৰেডি আহি হ'ব লাগে ভাল পাইছে এনেকৈ বনাই খাই আৰু মই জাষ্ট আবেলি বনালোঁ কাৰণে চাহ বনাব ওলাইছোঁ কিন্তু চাহপাত নাই একদম লাগ ভাল যে এইটো আছিলে বাঘবাকৰি ইনষ্টেণ্ট জিঞ্জাৰ টি এইকেইটা পেকেট ৰাখিলে সেইটোৱে ভাল ইয়াতে মানে চুগাৰ তাৰপিছত চাহপাত আৰু গাখীৰ মিলোৱাই থাকে এইটো ইলাচি টিও এনেকুৱা পোৱা যায় চ' একদম ফটাফট বনাব পাৰি গৰম পানী জাষ্ট এড কৰিলেই হৈ গ'ল কেনেকৈ বনাই দেখুৱাইছোঁ দেখাবলৈ গৈ আছে পৃথিৱীৰ আটাইতকৈ টান ৰেচিপি ইনষ্টেণ্ট জিঞ্জাৰ গাৰ্লিক টি একদম চব মিলোৱাই আছে তাত গৰম পানী মিলাই আটাইতকৈ কষ্টকৰ ট্ৰেইন বা ক'ৰবাত গ'লে আপোনালোকে গৰম পানীটো লৈ গ'লেই হ'ল জাষ্ট এইবোৰ সঞ্জীৱৰ নিচিনা মানুহৰ প্ৰমোশ্যন কৰা নাই কিন্তু দেই আমাৰ এতিয়া প্ৰমোশ্যনৰ এড আহে আটাইতকৈ কেনেকুৱা লাগিল আটাইতকৈ ডাঙৰ টান ৰেচিপিটো দেখুৱাই কেনেকুৱা লাগিল মজা লাগিল ইমান টান ৰেচিপিটো আপোনালোকে ইমান সহজভাৱে বুজাই দিলোঁ ভালেই হ'ল এনেও ডিঙিটো ফুৰফুৰাই আছিল জিঞ্জাৰ টিখিনি খাই ভাল লাগিব আৰু ৰ'ব লগতে মই কওঁ পিঠাটো খাই কেনেকুৱা লাগিব ধুনীয়া হৈছে ভিতৰৰ এইখিনি নাৰিকলখিনি একদম মজা হৈছে